মা, কিমান যে মৰমৰ নাম। মাৰ সমান কোনো হ'ব নোৱাৰে। মা অবিহনে শূন্য আমাৰ এই পৃথিৱী। মায়ে মোক যিমানেই গালি নিদিয়ক কিয়, পাছত আকৌ আলসুৱা মৰমৰ মাতেৰে মৰম কৰে। এয়াই হৈছে আমাৰ মৰমৰ মা। নিজে নাখাই হ'লেও আমাক খুৱাব। মাৰ মৰমৰ সমান কোনো হ'ব নোৱাৰে আমাৰ এই পৃথিৱী। কৰবাৰ পৰা আহিলে আগতেই সুধিব, কিবা খাই আহিছানে? ভালে ভালে আহি পাইছানে? আৰু যে কত কিমান প্ৰশ্ন। কিন্তু আমাৰ কিছুমান মানুহে নিজৰ মাকক বৃদ্ধাশ্ৰমত থৈ আহে, কিয়নো তেওঁলোকে নিজৰ মাকক লালন পালন কৰিব নোৱাৰে। মাকক যেন এটা মূৰৰ বোজা বুলি ভাবে। এয়া সঁচাকৈ আমাৰ সমাজৰ বাবে এক লাজ লগা কথা। আজিৰ এই আধুনিক যুগত থাকি থাকি মানুহে নিজৰ মানুহক পাহৰি পেলাইছে। আধুনিকতাই যেন সকলো গ্ৰাস কৰি পেলাইছে। যিগৰাকী মায়ে আমাক ইমান লালন পালন কৰি ডাঙৰ দীঘল কৰিলে, সেই মাগৰাকীক যেতিয়া বৃদ্ধাশ্ৰমত থৈ অহা যায়, তেতিয়া বাৰু কিমান কষ্ট অনুভৱ কৰে কোনোবাই কল্পনা কৰিছেনে এবাৰ? সেয়ে সমাজৰ প্ৰতিগৰাকী লোকক অনুৰোধ কৰিছোঁ, নিজৰ মাকক বৃদ্ধাশ্ৰমত নাৰাখি নিজৰ ঘৰত ৰাখক। অন্ততঃ একো দিব নোৱাৰিলেও মৰমৰে এষাৰ আশীৰ্বাদ দিব পাৰিব, মৰমৰ মাত দিব পাৰিব।